এটা উজাগৰি ৰাতি অন্ধকাৰবোৰ ক্ৰমশ গভীৰ হৈ পৰিছে। নীৰৱ নিস্তব্ধ চৌপাশ। প্ৰকৃতিও যে গভীৰ নিশ্বাস এৰি শুই পৰিছে ধৰাৰ বুকুত। এই বন্ধ কোঠাটোত চলিছে মন আৰু মগজুৰ আলাপ। এটা উজাগৰি ৰাতি। হাতত কলমটো লৈ লিখি গৈছো এটাৰ পিছতে এটাকৈ জীৱন অধ্যায়। কেতিয়াবা কলমৰ চিয়াহীৰে প্ৰবাহিত হৈছে জীৱন যুদ্ধ পৰাজয়ৰ আদিপাঠ। কেতিয়াবা আকৌ জয়ৰ দৌৰাদৌৰিত স্থবিৰ হৈ পৰা তীব্ৰ আশংকা। মাজে মাজে উশাহবোৰ শ্ৰুতি হৈ পৰিছে। হতাশাৰে আৱৰি ধৰি চাহ ৰুদ্ধ কৰিছে বন্ধ কোঠাটোৰ প্ৰতিটো শুনি। এটা উজাগৰি ৰাতি। কথা হয় মন আৰু মগজুৰ। মনে প্ৰশ্ন কৰে, কিমান আৰু পাৰ কৰিবি উজাগৰি ৰাতি, পোৱা নোপোৱাৰ নিশ্চয়তা। মগজুৱে কয়, আধাৰ বন্তিগছিত যেতিয়ালৈকে বিশ্বাসৰ খৰিকাডাল জ্বলি শেষ নহয় তেতিয়ালৈকে। এইবাৰ মগজুৱে মনক প্ৰশ্ন কৰিছে, তোৰ বাৰু শান্তি ক'ত? মনে উত্তৰ দিলে, তোৰ প্ৰাপ্তিৰে সীমাৰেখাৰ মাজতে আবদ্ধ ৰাতি। মগজুৱে মনক আশ্বাস দি কৈছে, তোৰ শান্তিৰ বাবে এই উজাগৰি ৰাতিবোৰ হৈ পৰিছে মোৰ বাবে এক যুদ্ধকালীন প্ৰস্তুতি।